গাইজ অথনি মানে হেৰি আমাৰ ঘৰলৈ আলহী দুজন আহিছিলে, আমাৰ পপাহঁতৰ কোনোবা পৰিয়াললৈ। তাতে আহিলে মোক সুধিলে আৰু বোলে ডেকা ল'ৰা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডৰ খবৰ খাতি কেনেকুৱা। তাৰপৰা মই কৈছোঁ বোলো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই নহয়, তেনেকৈ ক'লোঁ আৰু। তাৰপৰা এজনে ক'লে নহয় বোলে শাস্ত্ৰত ৰঙা ৰঙা এখন লিখাই আছে, বোলে পাপ মানে মিছা ক'লে পাপ লাগিব, নৰকত মস্ত শাস্তি পাব বোলে, পূৰা গৰম তেলত ফ্ৰাই কৰিব বুলি কৈ দিলে। মোৰ লাগিলে ভয়, এনেও আগতে পাপৰ সীমা নাইকিয়া হৈ আছে, মিছা কথা কৈছোঁ। ক'লোঁ যিখিনি পাপ কৰিলোঁ আৰু এতিয়া নকওঁ বুলি পেলানি মই কৈ দিলোঁ আৰু সঁচা কথাবিলাক। তাৰপৰা আলহীও গ'ল। তাৰপৰা মাহঁতে সুধিলে আমুকটো তামুকটো, বেয়া ধুলাই দিলে মোক, সঁচা কথাই কৈ দিলোঁ, বেয়া ধুলাই দিলে। তাৰপৰা মই সন্ধিয়ালৈ গা পা ধুলোঁ আৰু মানুহটো কোৱানো মোৰ তালৈ মিটাৰ মাৰিয়ে আছে গা পা ধোৱাৰ পাছতো, মানে পিটনটো পূৰা পাই দিলোঁতো। তাৰপৰা এয়া চিন আছে। তাৰপৰা মোৰ মিটাৰটো মাৰিয়ে আছিলে, সেইকাৰণে মই বোলো গা পা ধুই কৰি শাস্ত্ৰখন মেলি চাওঁ কোনটো পৃষ্ঠাতনো এই ৰঙা ৰঙা আখৰে লিখা আছে। তাৰপৰা শাস্ত্ৰখন মেলি চাই দেখিছোঁ শাস্ত্ৰত ৰঙা আখৰে লিখা একোৱেই নাই একো।